নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ যে আপোনালোকে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডত আকৌ এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে কেইটা পদ আহিব আৰু কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব। তো সম্পূৰ্ণ ডিটেইলছটো জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু তাৰ আগতে চেনেলটোত নতুনকৈ হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এইখন চেনেলৰ পৰা নতুন নতুন আপডেট আৰু নটিফিকেশ্যনবিলাক পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডত এপ্লাই কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব, কাৰণ এইটো ভিডিঅ'টোৰ পৰা জানিব পাৰিব যে থাৰ্ড গ্ৰেডত কিমান পোষ্ট থাকিব আৰু ফ'ৰ্থ গ্ৰেডত কিমান পোষ্ট থাকিব আৰু থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড মিলাই কিনে টোটেল পোষ্ট কিমান হ'ব। তো সম্পূৰ্ণ ডিটেইলছটো জানিব পাৰিব ভিডিঅ'টোৰ সৈতে। তৃতীয় বৰ্গত টোটেল পদ আহিব ৭,০৭৩টা আৰু চতুৰ্থ বৰ্গত টোটেল পদ আহিব ৪,৯৩৯টা। তো টোটেল মিলাই কিনে ১২,০১২টা পদ আহিব থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডত। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই পদবিলাকত এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ আহিবলগীয়া যিটো নেকি নটিফিকেশ্যনটো আহিলে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব আৰু কেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব। তো সম্পূৰ্ণ ডিটেইলছটো এইটো চেনেলৰ পৰা জানিব পাৰিব। আৰু আপোনালোকৰ কাৰণে এইটোৱে আছিল বহুতে ভাল খবৰ যে তৃতীয় বৰ্গত আৰু চতুৰ্থ বৰ্গ মিলাই কিনে মুঠ ১২,০১২টা পদ আপোনালোকৰ কাৰণে আহিব। আৰু এই পদবিলাক অনলাইন এপ্লাই কেতিয়া হ'ব মই আৰু এটা ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তাৰ আগতে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি চেনেলটোত নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ আহিবলগীয়া নটিফিকেশ্যনটোৰ সৈতে মই ভিডিঅ' বনাই আপোনালোকক সম্পূৰ্ণ ডিটেইলছৰ সৈতে জনাই দিম। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভাল লাগিছে এটা লাইক কৰি দিব আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।